এনেকৈ উল্টি বাগৰ কৰি দিব, তেতিয়া দুইফালে সমানে সিজে আৰু সমানে কালাৰ হয়। এইটো উল্টি বাগৰ কৰি দিব, পিঠাটো দিলে আৰু এৰি দিলে নহ'ব। নমস্কাৰ বন্ধুসকল, ৰঙালী বিহু বুলি এটা ধুনীয়া আইটেম আপোনালোকৰ আগলৈ লৈ আহিছোঁ। কেনেকৈ মালপোৰা বনায় খুব সুন্দৰকৈ মই আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকক। মালপোৰা বনাবৰ বাবে এয়া মই শালি ধানৰ পিঠা খুন্দাই আনিছোঁ সুন্দৰকৈ, শালি ধানৰ পিঠাগুড়ি। আৰু এই শালি ধানৰ পিঠাগুড়ি এইখিনিৰ লগত মই দেখাই আছোঁ আপোনালোকক। এয়া চাওক, মই গুলি ৰাখিছোঁ। ইয়াত 1 কেজি পিঠাগুড়ি আছে আৰু 1 কেজি পিঠাগুড়িৰ লগত 250 গ্ৰামমান বৰা চাউলৰ পিঠাগুড়ি দিব লাগে। একচুৱেলি মই বৰা চাউলৰ পিঠাগুড়ি অলপ অসুবিধাৰ কাৰণে মই ময়দা দিলোঁ। ময়দা মিলাই দিছোঁ, একো নাই, আঠাটো হ'লেই হ'ল। আৰু লগত গুড় দিব লাগিব। গুড়টো আপোনালোকে অকণমান কুহুমীয়া গৰম পানীত গুড়টো গুলি ল'ব। গুলি লৈ সেই গুড়ৰ পানীখিনিতে পিঠাগুড়িখিনি ধুনীয়াকৈ সানিব লাগিব। এয়া চাওক, মই কি সুন্দৰকৈ সানি থৈছোঁ। এইটো চাওক, বেছি লেজুৱা নকৰিব, যাতে আমি দিবলৈও সুবিধা হয়, এইটো হিচাপতে বনাব। এই মিক্সাৰখিনি এনেকৈ বনাই ল'ব। আৰু লগত আপোনালোকৰ সুন্দৰ ফ্লেভাৰৰ কাৰণে বোলে মই খাই ভাল পাওঁ, জিৰা দিব পাৰে কেইটামান, নহ'লে কেইটামান চফগুটি দিব পাৰে, নহ'লে খাই ভাল পাব পাৰে আপোনালোকে এই যে কমলাৰ বাকলি, শুকান কমলাৰ বাকলিটো ল'ব, সৰু সৰুকৈ কাটি ইয়াত মিলাই দিব, খাই খুব ধুনীয়া লাগে। এয়া চাওক, এয়া আমাৰ কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই মালপোৰা ভাজিবৰ কাৰণে ৰিফাইন দি দিছোঁ। পূৰা গৰম হ'ব নালাগে, পূৰা ধোঁৱা ওলাই যোৱাকৈ তেলটো ল'ব নালাগে। কুহুমীয়া গৰম হ'লে আপুনি পিঠাটো দি দিব পাৰিব। চাওক, দিয়াৰ লগে লগে কি সুন্দৰকৈ ফুলি আহিছে। এনেকৈ বনাব, একো দিগদাৰ নাই। কি সুন্দৰকৈ ফুলি গৈছে চাওক। এইটো ভাজোঁতে গেছৰ একদম ল' ফ্লেমত দিব। চাওক কিমান কমত দিছোঁ মই, তেতিয়া কি হয়, ভিতৰটো ধুনীয়াকৈ সিজে আৰু লাহে লাহে কালাৰটো উঠে। এইটো দেখিছেনে কিমান সুন্দৰ হৈছে। আৰু কালাৰ উঠিম বুলি ক'লে আৰু অকণমান ভাজি দিব। এনেকৈ উল্টি বাগৰ কৰি দিব, তেতিয়া দুইফালে সমানে সিজে আৰু সমানে কালাৰ হয়। এইটো উল্টি বাগৰ কৰি দিব, পিঠাটো দিলে আৰু এৰি দিলে নহ'ব। এইটো হৈ গৈছে, চাওক কি সুন্দৰ এটা কালাৰ। এইটো খায়ো বহুত টেষ্ট লাগিব, নহয়নে বাৰু? ঘৰতে বনাই সকলোৱে খাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় জনাব কমেণ্টৰ থ্ৰুৱেদি। আৰু প্ৰথম ভিডিঅ'টো আপোনালোকে পাব যিজনে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। শেষত সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম।